এয়া ব্ৰইলাৰ মাংস, তেল পিঁয়াজ অকণমান ফোৰণ দি ভাজি লৈছোঁ। নিমখ সোৱাদ অনুযায়ী, হালধি, একেবাৰে ঘৰত যেনেকুৱা বনায়, ঘৰতীয়া খাদ্য বুলি যে কয়, নৰ্মেল আৰু ধুনীয়া, খাবলৈ খুব সোৱাদযুক্ত হয়। প্ৰথমতে চব ৰেডি কৰি লৈছোঁ, তাৰপিছত কেৰাহীত তেল দি অকণমান ফোৰণ দি পিঁয়াজখিনি অকণমান ভাজি লৈ দুপাতমান নৰসিংহৰ পাত দি দিছোঁ। তাৰপিছত মাংসখিনি অকণমান ভাজি এতিয়া নিমখ হালধি দিলোঁ। এতিয়া অকণমান ভাজি লৈ এতিয়া দি দিম আমি আলু আৰু 2 পিচমান অমিতা আছে, এয়া অকণমান ভাজা হওক। তাৰপিছত বিলাহী, এয়া গোটা ধনিয়া, ডালচেনি, এটা ইলাইচি, অকণমান লং, এইটো কেৰাহীত গৰম কৰি অকণমান বটি লৈছোঁ। আদা নহৰু পেষ্ট অকণ লৰাই লৈছোঁ। আমি দিম বিলাহী, এতিয়া জুইটো অকণ কমাই দিছোঁ। মাংসটো যেতিয়া হ'বৰ সময় হ'ব, তেতিয়া এই নৰসিংহৰ পাতকেইটা কাটি তাতে দি অকণমান সময় ঢাকনি মাৰি থৈ দিম। মানে আৰু কিছু সময় লাগিব, ঢাকনি মাৰি সিজাই লৈছোঁ। বিৰাটেই ধুনীয়া কালাৰ হৈছে। মোৰ একচুৱেলি কেমেৰাটো বেয়া কাৰণে স্পষ্ট হোৱা নাই। এতিয়া পিচি থোৱা ধনিয়া গুড়ি মছলাখিনি দি দি ধুনীয়া গোন্ধ ওলাইছে। অকণমান পানী দি লৈছোঁ। অকণমান সময় ঢাকন মাৰি দিম। মাংস প্ৰায় হ'বই। এতিয়া কাটি থোৱা নৰসিংহ পাত দি দিছোঁ, আৰু কেঁচা ধনিয়া থাকিলে আপোনালোকে কেঁচা ধনিয়া ব্যৱহাৰ কৰিব পাৰে, খুব ধুনীয়া গোন্ধ ওলায়। অকণমান অগ্নি দেৱতাক দি লৈছোঁ। এতিয়া অকণ ঢাকন মাৰি দিওঁ। মোৰ মানে মোবাইলটো ভিডিঅ' কৰাত বৰ দিগদাৰ, কেমেৰাটো বেয়া, তাৰোপৰি এখনতে ধৰি থাকিব লাগে, এখনতে কৰিব লাগে। ভাতটো অকণমান বনাই দিওঁ। 2জন মানুহৰ কাৰণে চাউল দি দিলোঁ। কিছু সময় চাওঁ। ৱাও, বিৰাট ধুনীয়া গোন্ধ। আলু সিজি গৈছে। এতিয়া নিমখ হৈছেনে নাই
সোৱাদ হৈছেনে নাই এটা পিচ ট্ৰাই কৰিব লাগিব। দেয়া চাওক, জাষ্ট ট্ৰাই কৰি চাওঁ। बहुत ही बढ़िया।